গুড মৰ্নিং গাইজ, নতুন এটা ভিডিঅ'লৈ আকৌ স্বাগতম। গুৱাহাটীৰ পৰা অহা কালি আহিলোঁ গুৱাহাটীৰ পৰা আফটাৰ 17 days এণ্ড আজি এফালে ওলাই যাওঁ মানে ভাদ মাহ যিহেতু, চ' থানগড় ফুৰিব লাগে বুলি মায়ে কয়, লগতে যাওঁ আৰু কাঠপুৰা থান যাওঁ, শিৱসাগৰ ফেমিলি ট্ৰিপ, গোটেই ঘৰৰ সকলো যাব, জেঠাইৰ পৰা আৰম্ভ কৰি আইতালৈকে, দেউতাৰ পৰা আৰম্ভ কৰি ভণ্টিলৈকে। চ' আজি দেওবাৰ এণ্ড লেটছ গ'। ৰাতিপুৱা 8টা বজাৰে প্লেন, এতিয়া 9:30 হ'ল। ৰ'দ ওলাই মূৰৰ পৰা পালেহি, কাৰণ আমাৰ ঘৰৰ মানুহ যিবোৰ আছে চব এলেহুৱা, এটা বছৰ এটা ওলাওঁতে দেৰিয়ে হৈ যায়গৈ। বাট একো নাই, বেছি দূৰ নহয়, ইটছ 45 কিলোমিটাৰ, অলমষ্ট 45 কিলোমিটাৰ ফ্ৰম হিয়াৰ। আৰু আগৰ জাৰ্ণি হৈ আছে, তেল ভৰাব লাগিব, বস্তু বজাৰ কৰিবলৈ আছেই, তো দেৰি হ'ব আৰু। পেট্ৰল ষ্টেচন 500। ভলভৰ অৱস্থা আমাৰ ৰাস্তাৰ দেখিছে, বঢ়িয়া। আমাৰ ডাঙৰ জেঠাই একো খোৱা নাই, আমি পানী খাইছোঁ অকল। নমস্কাৰ, ভালে আছে? তোমাৰ দায়িত্ব ভালে, গজা নাই? দেৰি হৈছে ন? ভালে আছে? মোৰ চুৰ গাইছে, বমি চমি কিবা কিবি প্ৰব্লেম নহ'ব বোলে ন? এইফালে মাক আৰু জীয়েকৰ মিলন হৈ আছে সেয়া, আৰু এইফালে মহাকে আৰু জোঁৱায়েকে বজাৰ কৰিবলৈ গৈছে। ইয়াতে সময় 9:48, ইটছ গেটিং লেট। এই আমি পোৱালি মই কি আনিলোঁ পোৱালি? এই আনিছোঁ এই আমি পোৱালিটো মাজা নিচিনা এটা আনিলে, আমি 7 Up। পোৱালি গৰম উঠিছেনে? তই কৈ দিয়া, এইফালে গৰম উঠিছেনে? উঠিছে। গৰমৰ দিন, আইচক্ৰীমৰ ঠাণ্ডাৰ দিন, বাহিৰত টিকা ফটা ৰ'দ, আমি এতিয়ালৈকে পোৱাগৈ নাই। বজাৰৰে অন্ত হোৱা নাই, এইবোৰ মাহ আনিছে নেকি? মাহ মাহ আনিছে, ঠিকে আছে। এয়া মানুহ চুইচ কৰি আছে গাড়ী, এইফালে সিটোত উঠিছে, এইফালে আমাৰ ড্ৰাইভাৰ। আমি ক'ত আহিছোঁ আজি কোৱাই নাই। আমাৰ লোকেশ্যনটো হ'ল আজি কাঠপুৰা থান, শিৱসাগৰ। কাঠপুৰা মানে শিৱসাগৰ প্ৰগতি নাৰ্ছিং হোমৰ পৰা যোৰহাটৰ দিশৰ পৰা আহিলে বাওঁফালে সোমাই যাব লাগে। বেছি দূৰ নহয় ঘৰৰ পৰা, মেবি আই থিংক 45 কিলোমিটাৰমান হ'ব, কিন্তু দেৰি লাগিছে আমাৰ, কাৰণ ৰাস্তাৰ যিটো অৱস্থা সেইটো মই প্ৰত্যেকটো ভিডিঅ'ত কৈ আহিছোঁ বাৰু। আৰু লগতে বজাৰ সমাৰো আছিলে, গোটেই কাহিনীবোৰত দেৰি লাগিলে। 11টা মানত পাইছোঁহি আৰু। পাইছেহি আমাৰ ফটো ছেশ্যন ষ্টাৰ্ট অলৰেডি।
চাকি বন্তি জ্বলাই হ'ল আমাৰ এতিয়া ফ্ৰী চাহ খাবলৈ আহিছোঁ ৰাতিপুৱাৰ পৰা একো খোৱা নাই যিহেতু পায়স দিছে এইফালে বু কি দিছে পায়স দিছে আৰু চাহ দিব আৰু আমাক এতিয়ালৈকে দিয়া নাই চ' শৰাই দিয়া হ'ল লগতে শৰাই মাহ প্ৰসাদ তাৰপিছত খাম খাই বৈ আৰু অলপ দেৰি ৰৈ উভতনি যাত্ৰা পোৱালি খুলি বাইদেউ দিয়ক চাকি জ্বলালোঁ প্ৰসাদ খালোঁ আৰু যাব হ'ল আৰু ইয়াত এতিয়া এফালে নাম লৈ আছে চাকি জ্বলাই আছে যাওঁ আৰু এইটো যে গুড ডে ভাল লাগিলে বহুত বছৰৰ মূৰত আহিছোঁ অলমষ্ট 10-15 ইয়াৰ্ছৰ মূৰত কাঠপৰা থাকোঁ যাব লৈছোঁ আৰু সময় হৈছে 1:08 আৰু পাছফালে গোটেই মানুহ নিজৰ নিজৰ গাড়ীত বহিছেগৈ একো খোৱা নাই ৰাতিপুৱাৰ পৰা ভোক লাগিছে ৰাস্তাত য'তেই ধাবা পাওঁ ত'তে সোমাম আৰু ভোক লাগিলে খাবই লাগিব ন নে কি চলো আমাৰ আহিলৈ নীলকণ্ঠত সোমাই ভাত পানী খোৱা হ'ল বহুত মানুহ বেছি খাদ্য মহোৎসৱ চলি আছে গোটেই নীলকণ্ঠখনত গতিকে ভিডিঅ' কৰা নহ'লে সময় হৈছে 2:33 দিনটো পাৰ হ'ল আৰু ভালকৈ আজি চ' ঘৰ যাওঁ এতিয়া এইফালে জেঠাইহঁত এইফালে গৈছেগৈ লগ পাম নেক্সট ভিডিঅ'টোত থেংক ইউ আডিঅ'ছ এমিগোছ